হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ উন্নতি ভিডিঅ'লৈ। মই ৰাতিপুৱা ঘৰুৱা কামবোৰ সকলোখিনি সামৰি 10:30মান বাজিছিল। তেতিয়া মই পঢ়িবলৈ লৈছিলোঁ আৰু চেচনটো আছিল এনে 40 মিনিটমান পঢ়িছিলোঁ। সকলোৱে ভাবে হাউচৱাইফ মানে আৰামৰ জীৱন, কিন্তু সঁচা কথা কি, আপুনি পুৱা উঠি সকলোৰে বাবে কাম কৰে, নিজৰ বাবে নহয়। আপুনি নিজৰ ইচ্ছাবোৰ লুকুৱাই ৰাখে, নিজৰ সপোনবোৰ পিছুৱাই ৰাখে আৰু লাহে লাহে আপুনি নিজকে হেৰুৱাই পেলায়। মোৰ ৰাতি হোৱাৰ আগতে ভাবি চাওকচোন, মই আগতে কেনেকুৱা আছিলোঁ আৰু এতিয়া কেনেকুৱা হৈছোঁ। এই বেদনা কেৱল আপুনিহে বুজে। জীৱনত সকলোৰে মূল্য আছে, কিন্তু আপুনি নিজৰ মূল্য নিজে কম কৰি পেলাইছে। যেতিয়া আপুনি নিজকে সৰু ভাবিব, তেতিয়া মানুহেও আপোনাক সৰু ভাবিব। কিন্তু কথা হ'ল, এইটো আপোনাৰ ভুল নহয়। আপুনি মাথো সুযোগ পোৱা নাই, সময় পোৱা নাই আৰু কেতিয়াবা সমৰ্থনো পোৱা নাই। কিন্তু এতিয়া সময় আহিছে নিজৰ বাবে অলপ সময় উলিয়াবলৈ। আপুনি ভাবিছে মোৰ ওচৰত সময় নাই, কিন্তু সঁচা কথা, সময় নাই নহয়, আমি সময় বনাব লাগিব। মাত্ৰ 1 ঘণ্টা যথেষ্ট। মই বহুত বেছি পঢ়া নাই বৰ্তমান এইকেইদিন। ৰাতিপুৱা অলপ, গধূলি অলপ, তেনেকৈ পঢ়ি মেলি আছোঁ। আপুনি মোৰ দৰে কৰিব পাৰে। আপুনি একেদিনতে সফল নহ'ব, কিন্তু আপুনি একেদিনতে আৰম্ভ কৰিব পাৰে। প্ৰথম দিন কঠিন লাগিব। দ্বিতীয় দিন অলপ ভাল লাগিব। এমাহ পাছত আপুনি নিজেই চমকি যাব। আপুনি বেলেগ মানুহ হৈ যাব। আত্মবিশ্বাসী, শক্তিশালী, নিজৰ ওপৰত বিশ্বাস থকা। তো ইয়াতে মই মৰ্ণিং কামবোৰ কৰি আছিলোঁ, ঘৰ সাৰা, সেইবিলাক। আৰু মই নিজৰ কাৰণে এগিলাচ গৰম পানী বনাই লৈছিলোঁ। এক্সাম প্ৰিপাৰেশ্যন হিচাপত মই ADRE 3.0 কাৰণে প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু বৰ্তমান মই নোটছ মেকিং, পলিটিৰ বনাই আছোঁ আৰু মেথছৰ নোট বনাই আছোঁ। ইংলিছৰ মোৰ ৱেট আছে, ত' বহুত বেছি সময় দিব লাগিব, কিন্তু মই বহুত বেছি পঢ়া নাই। 1 ঘণ্টা বা 1.5 ঘণ্টা এনেকৈ মই সময় উলিয়াই নিজৰ বাবে পঢ়ি আছোঁ। আপোনালোকেও এনেকৈ পঢ়িব পাৰে আৰু কিবা কুৱেশ্যনছ থাকিলে মোক সুধিব পাৰে। এদিন সকলোৱে আপোনাক গণ্য নকৰিছিল, তেওঁলোকে আপোনাক মান দিব, কিন্তু তাৰ আগতে আপুনি নিজে নিজৰ মূল্য বুজিব লাগিব। নিজৰ সপোনবোৰ বেয়া নহয়, নিজৰ বাবে জীয়াই থকাটো ভুল নহয়। আৰু আপুনি চেষ্টা কৰিব লাগে, ডিজাৰ্ভিং বুলি ভাবিব লাগে। আজিৰ পৰাই আৰম্ভ কৰক, সৰুৰে পৰা আৰম্ভ কৰক। মই পাৰিম বুলি নিজকে কওক। আৰু ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগ পাম উন্নতি ভিডিঅ'ৰ সৈতে। Sitting in the basement apartment I rented with you, remembering the holiday party we had with the crew. Romeo was roaming the garden, Saturday was spent in a